আজি একেবাৰে হস্পিটেলৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেই। আৰু মোৰ কিন্তু ভাগ্য, নিজৰ দেউতা আৰু শহুৰ দেউতা দুয়োজনৰে চকু অপাৰেশ্যন কৰাবলৈ মই সুবিধাকণ পাইছোঁ। আচলতে মই কৰোৱা নাই, কিন্তু যিখিনি দায়িত্ব শাৰীৰিকভাৱে মই কৰিব লাগে সেইখিনি মই কৰিবলৈ সুবিধাকণ পাইছোঁ। আৰু 2 বছৰ আগতে যিহেতু শহুৰ দেউতাৰ চকু অপাৰেশ্যন ভালে কুশলে হৈ গ'ল, এইবাৰ হ'ল আমাৰ পাপাৰ চকু অপাৰেশ্যন। আৰু সকলো টেষ্ট বাহিৰতে কৰি নি পাপাৰ যি 2টা আছিলে তাত টেষ্টখিনি কৰাই আকৌ এখন কাগজ দিছিলে, তাত চাইন কৰিব লাগে। তাত চাইন কৰি পাপাই অপাৰেশ্যনৰ কাৰণে ৰৈ আছে। আৰু অপাৰেশ্যনলৈ যোৱাৰ লগে লগে কুঁহিয়ে কান্দিবলৈ আৰম্ভ কৰিলে। পাপাক অপাৰেশ্যন কৰিবলৈ যাওঁতে আমি খাই ল'লোঁ। তাৰপাছত পাপাক দেখি মনটো বহুত ভাল লাগিছে, কাৰণ টেনশ্যন এটাও থাকে যিহেতু অপাৰেশ্যন বুলি ক'লে, নহয় জানো। আৰু পাপা অপাৰেশ্যন কৰাৰ পাছত তেওঁ কেনেকুৱা অনুভৱ হ'ল মই সুধিছোঁ, আৰু কুঁহিয়ে চাইছে দদৈয়েকক। আৰু মোৰ মনটো যিহেতু বহুত ভাল লাগিছে, কাৰণ এটা অপাৰেশ্যন সৰু হওক বা ডাঙৰ হওক ছাকচেছফুলি হ'লে বহুত ভাল লাগে। এয়া হৈছে চন্দ্ৰপ্ৰভা হস্পিটেলৰ বাহিৰৰ দৃশ্য। আৰু পাপাই অপাৰেশ্যন কৰি অকণো দুখ নাপালে বুলি কোৱাৰ বাবে বহুত ভাল লাগিল। এয়া পাপাক তাৰপাছত পুৰি চাহ খুৱাই ল'লোঁ, আৰু ঘূৰি আহোঁতে কুঁহি এনেকৈ আপায়েকৰ কোচতে শুলে। আচলতে অকলেও কৰিব পাৰোঁ কিছুমান কাম, কিন্তু কুঁহিক লৈ দিগদাৰ হয়। সেইবাবে ডাঙৰ বাকো লগ ধৰিলেও ডাঙৰ বাও গ'ল। আকৌ ডাঙৰ বাক ঘৰত থৈ তাইৰ মোলৈ এযোৰ কাপোৰ বৈ থৈছিলে, কাপোৰযোৰ লৈ মই ঘৰলৈ আহিলোঁ।